নমস্কাৰ বন্ধু বান্ধৱীসকল, অথেণ্টিক এফালৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মই যিটো ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে চিকেনৰ ৰেচিপি। এইটো ধাবা ষ্টাইল চিকেনৰ ৰেচিপি। এতিয়া এখন কেৰাহীত অকণমান তেল গৰম কৰি এয়া গোটা গৰম মছলা, ইয়াতে মই দিছোঁ লং, ইলাচি, ডালচেনি আৰু অকণমান তেলতে দিছোঁ চেনি। এই চেনিখিনি দিয়াৰ কাৰণে মাংসৰ কালাৰটো খুব ভাল হ'ব, গতিকে অকণমান চেনি মই ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু 4টা পিঁয়াজ একদম সৰু সৰু টুকুৰা কৰি মই কাটি লৈছিলোঁ, আৰু এই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজকেইটা এতিয়া মই ইয়াতে দি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি যেতিয়ালৈকে গল্ডেন ব্ৰাউন নহয় তেতিয়ালৈকে আমি এনেদৰে দুই-এবাৰ লৰাই ভালদৰে তাক ভাজি ল'ম। এয়া পিঁয়াজখিনি অকণ অকণ ৰঙচুৱা হ'বলৈ ধৰিছে, আৰু এতিয়া আমি ইয়াত দিবৰ কাৰণে প্ৰথমে আমি ৰেডি কৰি লৈছোঁ আদা আৰু নহৰুৰ পেষ্ট। আদা অকণমান আৰু নহৰু দুটা, মই সৰু সৰু নহৰুৰ কাৰণে দুটা নহৰু লৈছোঁ, দুটা নহৰু পেষ্ট কৰি লৈছোঁ। আৰু এই পেষ্টখিনিতে মই দিছোঁ কেঁচা জলকীয়া। আপোনালোকে কেঁচা জলকীয়া যদি খাবলৈ নিবিচাৰে তেতিয়াহ'লে এইটো স্কিপ কৰিব পাৰে। কেঁচা জলকীয়া 3টা দিছোঁ, আৰু এইখিনি এনেদৰে মই পেষ্ট বনাই ইয়াতে দি আদা আৰু নহৰুখিনি ভালদৰে ভাজ খোৱালৈ অকণমান ভাজি ল'ম। আদা আৰু নহৰুখিনিও ইয়াৰ লাহে লাহে ভাজ খাইছে, আৰু ইয়াৰ পৰা অকণমান অকণমান তেল ওলাবলৈ ধৰিছে। এতিয়া দুটা বিলাহী পেষ্ট কৰি লৈছিলোঁ, এই বিলাহীৰ পেষ্টটো এতিয়া এইখিনি মছলাতেই মই দি দিছোঁ, আৰু এইখিনি অকণমান ভালদৰে ভাজি লওঁ। বিলাহীখিনি অলপ অলপ ভাজ খোৱাৰ পিছত এতিয়া আমি যোনখিনি বাকী গুড়ি মছলা ব্যৱহাৰ কৰিম সেইখিনি আমি ইয়াতে দি দিম। প্ৰথমে মই ইয়াত দিছোঁ হালধি গুড়া, এতিয়া দিছোঁ অকণমান শুকান জলকীয়াৰ গুড়ি, ধনিয়া 1.5 চামুচ, জলকীয়া গুড়ি আপোনালোকে জোখমতে দিব পাৰে, মই ইয়াত 2 চামুচ দিছোঁ। ধনিয়া গুড়া দিছোঁ 1.5 চামুচ, আৰু আধা চামুচ জিৰা। ইয়াত আমি একেবাৰে কম পৰিমাণে জিৰা ব্যৱহাৰ কৰিম। আৰু ভিডিঅ'টোৰ শেষত মই এটা বস্তু দিম, যিটো বস্তু খুব মাংসখিনি খাবলৈ খুব ধুনীয়া কৰিব আৰু তাৰ গোন্ধটো খুব ধুনীয়া কৰিব, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। এতিয়া এইখিনি অকণমান ঢাকি ভজাৰ পিছত এয়া তেল ওলাইছে, আৰু এই মছলাখিনি কিন্তু আমি অলপ সময় ভাজিম। এই মছলাখিনি ভজাৰ ওপৰতেই মাংসটোৰ টেষ্টটো নিৰ্ভৰ কৰিব, গতিকে এই মছলাখিনি আমি খুব ভালদৰে এনেদৰে 3-4 বাৰ ঢাকোন মাৰি মাৰি আমি এইখিনি ভাজি ল'ম। মছলাখিনি আমি একেবাৰে কম জুইত ভাজিম, কিয়নো যদি বহুত বেছি জুই দিয়া যায় তেতিয়া হয়তো মছলাখিনি তলফালে লাগি যাব পাৰে। সেইকাৰণে একদম কম জুইত ঢাকি ঢাকি যাতে মছলাখিনি একদম পিঁয়াজখিনি যাতে একদম গলি যায় তেনেকৈ আমি এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া মছলাখিনিৰ পৰা ইয়াত তেল ওলাবলৈ ধৰিছে, আৰু এইখিনি একদম খুব ধুনীয়াকৈ সিজি গৈছে, আৰু পিঁয়াজখিনি খুব ভালদৰে গলি গৈছে। এয়া চাওকচোন, খুব ধুনীয়াকৈ গলি গৈছে, আৰু গতিকে এতিয়া এইখিনি মছলাখিনিত আমি মাংসখিনি দিব পৰা হৈ গৈছে। এতিয়া মাংসখিনি মই খুব ধুনীয়াকৈ অকণমান নেমু চেপি ধুই লৈছিলোঁ, আৰু অকণমান নিমখ দি এতিয়া এইখিনি মাংস মই ইয়াতে দি দিছোঁ, আৰু ইয়াতে দিম মই 2টা আলু। আপোনালোকে যদি আলুটো খাবলৈ নিবিচাৰে তেতিয়াহ'লে আলুটো স্কিপ কৰিব পাৰে, কোনো কথা নাই, আলুটো নিদিলেও কোনো কথা নাই। গতিকে এইখিনি আলু আৰু মাংসখিনি দি মই এইখিনি অকণমান লৰাই দিম।
এতিয়া মাংসখিনি যিহেতু আমাৰ নিমখ দিয়া হোৱা নাই, এইখিনি মছলাখিনিৰ লগত মিলাই লোৱাৰ পিছত এতিয়া আমি ইয়াতে যিমানখিনি প্ৰয়োজন নিমখ দি পেলাই মাংসখিনি অকণমান আকৌ লৰাই ঢাক মাৰি দিম। মাংসখিনি ঢাকোন মাৰি এবাৰ থোৱাৰ পিছত অকণমান সময় মই অকণমান আকৌ লৰাই দিছোঁ। মাংসখিনি যিহেতু বহুত বেছি আমি এইখিনি ফ্ৰাই নকৰোঁ, 2বাৰ বা 3বাৰ আমি এনেদৰে ঢাকোন মাৰি অকণমান সময় ভাজি ল'ম, একদম পূৰা ফ্ৰাই হ'বলৈ নিদিওঁ। দুবাৰ ঢাকোন মাৰি এনেদৰে লৰোৱাৰ পিছত এতিয়া ইয়াতে মই দিম উতলা গৰম পানী। আমি এইখিনি পানী অলপ উতলাই লৈছোঁ আৰু এইখিনি উতলা গৰম পানী মই ইয়াতে দি দিম। পানী অকণমান বেছিকৈ দিম যিহেতু মাংসটো সিজিব লাগিব আৰু জোলটো অকণমান কমিব নিশ্চয়, কিয়নো আমি এইখিনি হাই ফ্লেমত বনাম। এয়া মাংসখিনি ভালদৰে লৰাই দি এতিয়া আমি এইখিনি অকণমান ঢাকোন মাৰি দিম আৰু জুইৰ ফ্লেমটো আমি হাই কৰি দিম। এতিয়া এইখিনি এনেদৰে আমি 5 মিনিটৰ মূৰে কিন্তু লৰাই থাকিম, কিয়নো মাংসখিনি যাতে চবফালে ভালদৰে সিজে তাৰ কাৰণে আমি মাজে এইখিনি লৰাই থাকিব লাগিব। কিন্তু এইখিনি সময় 15-20 মিনিটমান সময় কিন্তু এইখিনি সিজোতে বা হওঁতে ল'ব। এয়া চাওকচোন, লাহে পানীখিনি অলপ কমিবলৈ ধৰিছে। এয়া আকৌ মই অকণমান লৰাই দিছোঁ। এই মাংসখিনি হওঁতে 15 বা 20 মিনিট সময় আপোনালোকে ৰাখিব পাৰে, আৰু নহ'লে মাংসখিনি যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে ৰাখিলেই হ'ল। এয়া মাংসখিনি পানী পূৰা শুকাই আহিছে আৰু এইখিনি চাওকচোন ডাঠ হৈ আহিছে। এইখিনি মোৰ সময় লৈছে 20 মিনিট সময়। 20 মিনিটৰ ভিতৰত মাংসখিনি খুব ধুনীয়াকৈ সিজি গৈছে আৰু জোলখিনিও পানীখিনিও কমি একদম নাইকিয়া হৈ গৈছে। এতিয়া মই আপোনালোকক শেষত যিটো বস্তু দিম বুলি কৈছিলোঁ সেইটো হৈছে কষ্টুৰি মেথি। কষ্টুৰি মেথিখিনি মই প্ৰথমে এখন টাৱাত অকণমান গৰম কৰি লৈ এইখিনি হাতেৰে মোহাৰি এনেদৰে গুৰি কৰি দি দিছোঁ। কষ্টুৰি মেথিখিনি দিলে মাংসখিনিৰ গোন্ধটো আৰু সোৱাদটো বৰ সুন্দৰ হয়, গতিকে শেষত আপোনালোকে অকণমান কষ্টুৰি মেথি যদি দিব পাৰে তেতিয়াহ'লে মাংসৰ সোৱাদটো একেবাৰে ধাবাৰ নিচিনা লাগিব। আৰু এইখিনি এতিয়া হৈ গৈছে, এইখিনি এটা বাতিত উলিয়াই মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এইখিনি হৈ গৈছে, এতিয়া মই এইখিনি গেছটো অফ কৰি দিম, আৰু গেছটো অফ কৰি দিয়াৰ পিছত আপোনালোকক মই ইয়াত দেখুৱাই আছোঁ। এয়া চাওকচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।